বহিৰাজ্যত পুনৰ সন্ধানহীন মেৰাপানী যুৱক। মেৰাপানী কাছমাৰী চামগুৰি মিচিং গাঁৱৰ অমেশ্বৰ শ নামৰ ব্যক্তিজন জীৱিকাৰ সন্ধানত তামিলনাডুৰ চেন্নাইলৈ যোৱাৰ পাছতে নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালবৰ্গক। যোৱা 17 মাৰ্চত নিজৰ গৃহৰ পৰা ৰেলযোগে চেন্নাইত উপস্থিত হৈছিল ব্যক্তিজন। কাম বিচাৰি চেন্নাইৰ আটিকুট্টু নামৰ স্থানত উপস্থিত হৈছিল যদিও যোৱা 21 মাৰ্চৰ পৰা পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে লোকজনৰ। দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা দুটা কণমানি সন্তানৰ পিতৃ অমেশ্বৰ শ্বহৰ সন্ধানহীন হোৱাৰ খবৰত মূৰৰ ওপৰত সৰগ ভাগি পৰিছে নিথৰুৱা পৰিয়ালটোৰ। ব্যক্তিজনৰ সন্দৰ্ভত কোনো লোকে সম্ভেদ লাভ কৰিলে 9859542743 নম্বৰ বা নিকটৱৰ্তী আৰক্ষী থানাত জনাবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে। মোৰ ল'ৰাটো ক'ৰবাৰ ৰাতি 9টা বজাত চেন্নাইলৈ ওলাই গ'ল। তাৰপিছত তাত সোমবাৰ ৰাতিপুৱা পালে, তাত হেৰি কৰি পিনানি কয় ৰাতি সেইদিন থাকিলেও, তাৰপিছত আকৌ ৰাতিপুৱা ওলাই গ'ল। এতিয়া নিৰ্দোষ হৈ আছে। এতিয়া কোনে কি কৰিব পাৰে সুবিধা কৰি দিয়কচোন। মই যে এতিয়া এই মেৰাপানী থানাত হেজাৰ দি থৈছোঁ, তেওঁ যে একো এতিয়া খবৰ পোৱা নাই। মোৰ কেনেকৈ হ'ম, কি কথা মই একোৱে ক'ব নোৱাৰোঁ। এতিয়া ৰাইজক নমস্কাৰ জনাইছোঁ। মোৰ অমেশ্বৰ শ্বক কেনেকৈ ৰাইজে উলিয়াই দিব পাৰে সেইবোৰ সুবিধা কৰি দিয়কচোন। মই বেছি কথা ক'ব নাজানো। মোৰ নাতি দুটা আছে এতিয়া।